নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ অতি সুন্দৰ ভিডিঅ'। লেখিকা পাপৰি কোঁৱৰ আৰু পাঠ চিন্ময়ী গগৈ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। তোমাৰ বৰ কষ্ট হৈছে ন দেউতা ঘৰখন চলাবলৈ? বুজিছোঁ দেউতা, কপালৰ ঘাম মাটিত পেলাই কেনেকৈ দুপইচা আৰ্জিছা মই বুজিছোঁ। মোৰ বৰকৈ মন যায় দেউতা, তোমাৰ লগত কাম কৰি তোমাৰ কষ্টখিনি অলপ পাতলাই দিবলৈ। মোৰতো তোমাক এইবোৰ কাম কৰিবলৈ দিবলৈ অকণো মন নাযায় দেউতা। বৃদ্ধ বয়সত আন দেউতাকে দিনৰ দিনটো এচি ৰুমত বহি ৰঙীন চিনেমা চাই কটায়, কিন্তু তুমিতো এইবোৰ একোৱেই নোপোৱা দেউতা। মই জানো সমাজে আমাক অৱহেলা কৰে, হাঁহে। আমি যে ছোৱালী হলো বুলি। আমাৰোতো এটা মন আছে, আমাৰোতো আশা আছে, হেঁপাহ আছে। মানুহবোৰে যে কিয় জানো বুজি নাপায়, নে বুজিও অবুজন। তথাপি আজি মই দুখ কৰা নাই দেউতা। তুমি যে কৈছিলা মানুহবোৰতো ভুকি থকা কুকুৰৰ দৰেহে, সিহঁতে ভুকিবই, শুনাৰ কোনো প্ৰয়োজন নাই। মই দেখুৱাব খুজিছোঁ দেউতা, আমি দুৰ্বল নহয়, ছোৱালী দুৰ্বল নহয়। পাৰিমনে? দেখুৱাব পাৰিমনে বাৰু? পাৰিম, নিশ্চয় পাৰিম। তোমালোকৰ দৰে মা দেউতা লগত থাকিলে একো কামেই অসম্ভৱ নহয়। সমাজ এহাতে, মা দেউতা আনহাতে। সমাজে যদি লগ নিদিয়ে নাই, যাৰ মা দেউতা লগত থাকে ভাবিবা গোটেই পৃথিৱীখনে তেওঁৰ লগত আছে। চাবা দেউতা, এদিন মই ডাঙৰ মানুহ হ'ম, তুমি আমাৰ বাবে কষ্ট কৰা অথলে নাযায়। সমাজে আৰু আমাক নাহাঁহে, সমাজে দেখিব ছোৱালী অৱহেলিতা নহয়, ছোৱালী ধৰ্ষিতা নহয়, ছোৱালী দুৰ্বল নহয়।